সাউথ ইণ্ডিয়ান চিনেমাবিলাক চাই থাকিব নাচাব, ডাবিং কৰা চিনেমাবিলাক। কিবা নামবোৰ KGF, RRR সেইবিলাক চোৱাতকৈ অসমীয়া চিনেমা চাব। তাহাঁতক ধনী কৰি লাভ নাই, আমাৰ মানুহক ধনী কৰিব লাগে, আমাৰ মানুহে চিনেমা বনাব। উই আৰ হিয়াৰ। কেইমিনিটমান আগতে মই জুবিন গাৰ্গৰ এই চাউথ ইণ্ডিয়ান চিনেমাক লৈ দিয়া ষ্টেটমেণ্টৰ ভিডিঅ'টো চালোঁ, আৰু ভিডিঅ'টো চোৱাৰ পিছত মোৰ ৰিয়েকশ্যন আছিল, কিয় কি দৰকাৰ এনেকুৱা এটা ষ্টেটমেণ্ট দিয়াৰ। ঠিক আছে, আপুনি ক'ব খুজিছে যে ৰাইজে যাই কিনে অসমীয়া চিনেমা চাব লাগে, আৰু সেইটো কথাত ময়ো 101% এগ্ৰী কৰোঁ। কিন্তু সেই বুলি চাউথৰ চিনেমাক বেয়া বুলি কোৱাটো যুক্তিকৰনে? এতিয়া ছাপ'জ মই KGF-ৰ আপোনাৰ এক্সাম্পলটোৱে লৈ লৈছোঁ। যেতিয়া KGF Part 1টো ৰিলিজ হৈছিল, তেতিয়া তাৰ লগত ৰিলিজ হৈছিল শ্বাহৰুখ খানৰ 0, আৰু তেতিয়া ইয়াছে এইটো কোৱা নাছিল যে আপোনালোকে 0 নাচাই মোৰ চিনেমা চাওক। আনকি তেওঁ এনেদৰেহে কৈছিল যে এইটো KGF ভাৰ্চেছ 0 নহয়, এইটো হৈছে আপোনাৰ KGF and 0। চবৰে নিজা অডিয়েঞ্চ থাকে, চ' যাৰ যিখন চিনেমা প্ৰিফাৰেঞ্চ লাগে তেওঁলোকে দুখন চিনেমাই চাব পাৰে। ঠিক তেনেদৰে জুবিন গাৰ্গক যদি ক'লে ঠিক আছে আপোনালোকে এতিয়া RRR আৰু KGF চাইছে, বহুত ভাল কথা, কিন্তু লগতে সমান্তৰালভাৱে আমাৰ অসমীয়া চিনেমাকো ছাপোৰ্ট কৰক, তেনেকুৱা যদি এটা ষ্টেটমেণ্ট দিলে তেতিয়াহ'লে হয়তো আমাৰ সেইটো শুনি কিনে বেছি ভাল লাগিল হয়। মই জানো যে এতিয়া মোক কমেণ্ট ছেকশ্যনত বহুতে হয়তো ভিডিঅ'টো চাই কিনে গালিও পাৰিব পাৰে, কিন্তু ব্যক্তিগতভাৱে মই ভাবোঁ যে জুবিন গাৰ্গক তেনেকুৱা ষ্টেটমেণ্ট এটা দিয়াৰ কোনো প্ৰয়োজনেই নাই। আফটাৰ অল হি ইজ জুবিন। আৰু চিনেমা এখন ওলালে যদি ভাল হয়, সেয়া অসমীয়া হওক বা চাউথৰে হওক, ৰাইজে যে চাব আৰু মৰম দিব সেয়া 101% চিয়'ৰ। চ' আজি মোৰ ভিডিঅ'টোত ক'বলগীয়া এইখিনি আছিল। যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক দিব। কিন্তু মই জানো যে আজি ডিছলাইক বেছি আহিব।